হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে আৰু সুৰক্ষিত আছে। মই মোৰ চেনেল চাইনাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আমাৰ অসমীয়াৰ এটা থলুৱা পিটিকা বনাবলৈ ওলাইছোঁ। পিটিকাটোৰ হৈছে কলডিলৰ পিটিকা। সেয়েহে চাওঁ আহকচোন মই কিদৰেনো বনালোঁ কলডিলৰ পিটিকা। কলডিলৰ পিটিকাৰ বাবে আমাৰ দৰকাৰী সামগ্ৰীকেইটা হৈছে ইয়াতে মই এটা আলু আৰু কলডিল অলপমান বইল কৰি ল'লোঁ। ধুনীয়াকৈ আপোনালোকে বাকলিখিনি এৰুৱাই বইল কৰি ল'ব। তাৰপিছতে ইয়াতে মই এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। শুকান জলকীয়াটোৰ মই গুটিটো আঁতৰাই লৈছোঁ আৰু নহৰু কেইফুটামান মই চপকৈ কাটি লৈছোঁ আৰু ইয়াতে লৈছোঁ কালজিৰা আৰু ধনিয়া। এতিয়া আমি প্ৰথমে আমাৰ কেৰাহীখন পাতি ল'লোঁ আৰু কেৰাহীখন গৰম কৰি ল'লোঁ। এতিয়া আমি ইয়াত অকণমান মিঠাতেল দি দিম আৰু মিঠাতেলটো গৰম কৰি ল'ম। এয়া কেৰাহীখনত আমাৰ যোনখিনি তেল দিছিলোঁ সেইখিনি গৰম হৈ গ'ল। ইয়াতে আমি এতিয়া যোনখিনি কালজিৰা লৈছিলোঁ সেইখিনি ইয়াত দি দিম। আৰু লগতে এতিয়া আমি যোনখিনি নহৰু কাটি থৈছিলোঁ সেইখিনি দি দিম। আৰু জলকীয়া কেইটা অকণমান আমি লৰাই ল'ম। আৰু এতিয়া আমি যোনখিনি পিঁয়াজ লৈছিলোঁ সেই পিঁয়াজৰ আধা আমি ইয়াত দি দিম। আৰু এতিয়া আমি এইখিনি অলপ টাইম ভাজি ল'ম। আমি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব, যোনকেইটা আমি শুকান জলকীয়া লৈছিলোঁ সেইকেইটা যাতে ধুনীয়াকৈ ভাজ খাই যায়। এয়া আমাৰ ধুনীয়াকৈ ভাজ খাই গ'ল। এইখিনি আমি এতিয়া কাঢ়ি ল'ম আৰু গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া আমি যোনখিনি আলু আৰু কলডিল বইল কৰি থৈছিলোঁ সেইখিনি আমি এতিয়া ভালদৰে পিটিকি ল'ম। এয়া আমি ধুনীয়াকৈ পিটিকি ল'লোঁ। এতিয়া আমি ইয়াত যোনখিনি পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি ইয়াত দি দিম। এতিয়া ইয়াত আমি যোনখিনি নহৰু কালজিৰা সেইখিনি আমি ইয়াত দি দিম। কালজিৰাটো খুব ভাল আমাৰ হেল্থৰ কাৰণে, বেক্টেৰিয়া কিল কৰে, কেঞ্চাৰৰ কাৰণেও খুব ভাল, আমাৰ পেটৰ বাবে স্পেচিয়েলি খুব ভাল। আপোনালোকে কালজিৰাটো ব্যৱহাৰ কৰিব, যিহেতু আমাৰ পেটৰ প্ৰব্লেম মষ্টলি হৈয়ে থাকে সেয়েহে। আৰু এতিয়া আমি ইয়াত লাষ্টত একেবাৰে যোনখিনি ধনিয়া লৈছিলোঁ সেইখিনি ইয়াত দি দিম। আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। কলডিলটো খুব ভাল আমাৰ বাবে, আমাৰ স্বাস্থ্যৰ বাবে, যিহেতু কলডিলত আইৰণ বহুত থাকে। যিসকল লোকৰ তেজৰ প্ৰব্লেম থাকে, তেজ কমি যায়, তেওঁলোকে কলডিল খায়। কলডিল আপোনালোকে খাব আৰু বহুত আইৰণ থাকে। কচু খাব পাৰে আপোনালোকে। মই মোৰ ওপৰৰ আই বটনটোত দি দিম, মোৰ কচুৰো এটা ভিডিঅ' আছে। যিহেতু তেজৰ কাৰণে খুব ভাল, হাই আইৰণ থাকে। আপোনালোকে এইদৰে খাবচোন। আৰু এই পিটিকাটো ভাতৰ লগত খাই খুবেই টেষ্টি লাগে। অকল পিটিকা আৰু ভাত হ'লেই হৈ যায়।
যিহেতু আমাৰ অসমীয়াসকলৰ পিটিকা খুব ফেভৰেট হয়। এয়া আমাৰ পিটিকা হৈ গ'ল। এতিয়া আমি এই পিটিকাটো ভাতৰ লগত পৰিৱেশন কৰিব পাৰোঁ। এয়া আমাৰ অসমীয়াৰ থলুৱা খাদ্য ৰেডি হৈ গ'ল। পিটিকা, কলডিলৰ পিটিকা। কলডিলৰ পিটিকা ৰেডি হৈ গ'ল। আমি এয়া ভাতৰ লগত পৰিৱেশন কৰোঁ। খুব টেষ্টি হয় খাবৰ বাবে। যিহেতু মই কৈছোঁৱে যে বহুত আইৰণ বেছি থাকে কলডিলত আৰু আমাৰ ফেভৰেট হয় পিটিকা। চ' আপোনালোকে এই আমাৰ অসমীয়াৰ থলুৱা ৰেচিপিটো ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পালে মোক জনাব। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।